নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই পাউডাৰ গাখীৰৰ বৰফিৰ ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো বনাবৰ কাৰণে মই ইয়াতে আধা কাপ ঘিউ লৈছোঁ, 1 কাপ চেনি লৈছোঁ, 1 গিলাচ গাখীৰ লৈছোঁ আৰু ইয়াতে 3 কাপ পাউডাৰ গাখীৰ লৈছোঁ। প্ৰথমতে মই ঘিউখিনি দি দিলোঁ। এতিয়া গাখীৰখিনিও দি দিলোঁ। এবাৰ লৰাই দিম। এতিয়া ইয়াতে চেনিখিনিও দি দিলোঁ। এতিয়া ইয়াতে পাউডাৰ গাখীৰখিনিও দি দিছোঁ অলপ অলপকৈ। গেছৰ ফ্লেমটো ল' কৰি থৈছোঁ। এইখিনি ডাঠ হোৱালৈকে এনেদৰে লৰাই থাকিম। এইখিনি অলপ অলপ ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে 2টা ইলাইচি দিছোঁ গোন্ধটোৰ কাৰণে। এইখিনি সম্পূৰ্ণ ডাঠ হৈ গ'ল। এতিয়া মই এইখিনি প্লেট এখনত নমাই থ'ম ঠাণ্ডা হ'বৰ কাৰণে। এইখিনি ঠাণ্ডা হৈ গ'ল। মই এতিয়া হাতেৰে এনেদৰে সমান কৰি দিছোঁ। এখন স্পেটুলাৰে এনেদৰে সমান কৰি লৈছোঁ চাৰিওফালৰ পৰা। এতিয়া এইকেইটা বৰফিৰ আকাৰত কাটি লওঁ। এয়া গোটেইকেইটা বৰফি কাটি ল'লোঁ। এয়া চাওকচোন ধুনীয়াকৈ হৈ গৈছে ভিতৰটো। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।